আজিৰ সভাত উপস্থিত লক্ষীস্বৰূপা আইমাতৃসকল, আমাৰ বহমপুৰ সমষ্টিৰ অন্তৰ্গত ডিফলু গাঁও পঞ্চায়তৰ এই তেলিয়া গাঁৱৰ অঞ্চলৰ আৰু পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ ইয়াতে সমবেত হোৱা আইমাতৃসকল, আমাৰ ইয়াতে উপস্থিত থকা ভূটাইপাথৰি জিলা পৰিষদৰ সদস্যা গীতাঞ্জলি হাজৰিকা বাইদেউ, আমাৰ দেৱকলিতা দেৱকে প্ৰমুখ্য কৰি আমাৰ ভৱ কলিতা আৰু আমাৰ উৎপলকে প্ৰমুখ্য কৰি গৌতম, আমাৰ কংগ্ৰেছৰ কৰ্মকৰ্তাসকল আৰু সন্মানীয় মোৰ পিতৃতুল্য বয়োজ্যেষ্ঠসকল আৰু ৰাইজ সকলোলৈকে পলমকৈ হ'লেও মাঘ বিহু তথা ভোগালীৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকক ইয়াতে আমাৰ কংগ্ৰেছৰ নেত্ৰী ইৰা বাইদেৱে মাতি আনিলে আৰু আপোনালোক ইয়াতে সমবেত হ'ল, মোকো নিমন্ত্ৰণ কৰিলে, ময়ো আহি পালোঁ। আপোনালোকে অৱগত হৈছে, আপোনালোকে জানিছে, আমাৰ উদ্দেশ্য ব্যাখ্যাত ভৱ কলিতা দেৱে আপোনাক কৈছে যে আগন্তুক যি আমাৰ 21ৰ বিধানসভা নিৰ্বাচন আছে, MLA ইলেকশ্যন আছে, এই ইলেকশ্যনত আমি কংগ্ৰেছ দলৰ তৰফৰ পৰা আমি যিহেতুকে কাম কৰিব লাগিব, দলীয় আমাৰ নীতি নিৰ্দেশনা মতে আমি আগবাঢ়িব লাগিব। গতিকে আমি বিভিন্ন ঠাইত আমি সভা সমিতি কৰিছোঁ। আপোনালোকৰ ইয়াতো আজি তেনে উদ্দেশ্য লৈ সভাখন আয়োজন কৰা হৈছে। আপোনালোক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে আহি থকা যি 2টা মাহ আছে, ইলেকশ্যনলৈ মাত্ৰ 2টা মাহ আছে, এই 2টা মাহত আপোনালোকৰ যি ওচৰ চুবুৰীয়া ৰাইজ আছে, বহমপুৰ সমষ্টিত আপোনালোকৰ আত্মীয় লোকসকল আছে, আপোনালোকৰ যি ল'ৰা ছোৱালী আছে, তেওঁলোকৰ যি বন্ধু বান্ধৱীসকল আছে, সকলোকে আপোনালোকে কওক যে এবাৰ মহন্ত ডাঙৰীয়াক ইয়াৰ পৰা বিদায় দিব লাগে আৰু ইয়াত আমাৰ এক বহমপুৰৰ পৰিৱৰ্তন হ'ব লাগে। আজি আমাৰ বহমপুৰ সমষ্টিত প্ৰায় 30 বছৰ মহন্ত ডাঙৰীয়া বিধায়ক হৈ আছে। আজি আমি কি পালোঁ, সেই প্ৰশ্নটো আপোনালোকৰ নিজৰ নিজৰ পৰিয়ালৰ গাতে লাগি আছে। বেলেগকৈ আপোনালোকে কাকো সুধিবই নালাগে। আপোনালোক যিহেতু ইয়াৰ স্থায়ী বাসিন্দা, এই তেলিয়া গাঁওখন এখন আমাৰ পুৰণি আৰু আমাৰ ডিফলু পঞ্চায়তৰ একেবাৰে এৰিব নোৱাৰা এটা অঞ্চল। গতিকে আপোনালোকৰ এই তেলিয়া গাঁৱত, আনৰ কথাটো পিছলৈ থওক, আপোনালোকৰ তেলিয়া গাঁওখনত আজি 30টা বছৰে মহন্ত ডাঙৰীয়াৰ পৰা, বিধায়কজনৰ পৰা আমি কি পালোঁ, এই কথাখিনি আপোনালোকে অকণ অনুধাৱন কৰক। কাৰণ চাওক, আজি ঘৰে ঘৰে BA MA পাছ কৰি ল'ৰা ছোৱালী ঘৰত বহি আছে। আপোনালোকে নাখায়ো ল'ৰা ছোৱালী পঢ়াইছে। বহু পৰিয়াল আছে, বহু ত্যাগ কৰি, বহু কষ্ট কৰি ল'ৰা ছোৱালীক পঢ়াইছে। কিয়? স্বামীৰ বিশেষ ইনকম নাই। আপোনাৰ বহু পৰিয়াল আছে, স্বামীৰ বিশেষ ইনকম নাই। আশা কৰিছে আপোনালোকে যে ল'ৰাটো বা ছোৱালীজনী পঢ়াইছোঁ, পঢ়ি সিহঁত ডাঙৰ মানুহ হ'ব আৰু ঘৰখনলৈ পোহৰ আহিব, তাৰমানে ল'ৰা ছোৱালী সংস্থাপন হ'ব, তেওঁলোকে দৰমহা পাব, তেওঁলোকৰ ভৱিষ্যত ভাল হ'ব, লগতে আপোনালোক পিতৃ মাতৃৰো ভাল হ'ব। আপোনাৰ স্বামীয়ে যি কষ্ট কৰি ঘৰখন চলাই আছে, তাৰ পৰা তেখেতে অকণমান পৰিত্ৰাণ পাব। আপুনি যি কষ্ট কৰি ঘৰখন চলাই আছে স্বামীৰ লগত মিলি, তাৰ পৰা আপুনি অকণমান সহায় পাব, ল'ৰাৰ পৰা বা ছোৱালীৰ পৰা। এনে ভাবি আপোনালোকে এটা দীঘলীয়া সংগ্ৰাম কৰিছে আপোনালোকে। আমি যদি কওঁ আগৰ দিনত মানৰ পৰা, এতিয়া ক'বলৈ গ'লে আপোনাৰ প্ৰি নাৰ্চাৰীৰ পৰা বা এতিয়া যদি কওঁ ক্লাছ 1ৰ পৰা আপোনালোকে কষ্ট কৰিছে আপ টু মাষ্টাৰ ডিগ্ৰী কমপ্লিটলৈকে। এই দীঘলীয়া এটা দিন পাৰ কৰিলে আপোনালোকে, পাৰ কৰি বহুতৰ ঘৰতে ল'ৰা ছোৱালী এতিয়া পঢ়া শুনা কৰি BA MA পাছ কৰিলে। উত্তৰটো কি হ'লগৈ? ইমান দীঘলীয়া এটা আপোনালোকে কাম কৰিলে। আপুনি গাভৰু বয়সতে আপুনি ল'ৰা ছোৱালীক আপুনি স্কুললৈ নি আজি আপোনাৰ বয়স হ'ল, মাক হিচাপে আপুনি বয়স হ'ল, এতিয়া ল'ৰা ছোৱালীও ডাঙৰ হৈ গ'ল এতিয়া। কিন্তু আমি উত্তৰটো কি পালোঁ? মাত্ৰ এখন চাৰ্টিফিকেট আহিল আৰু চাৰ্টিফিকেটখন আমাৰ গডৰেজত আছে, বাকচত আছে। ল'ৰা ছোৱালী এতিয়া হতাশাত ভুগিবলগীয়া হৈছে, কোনো সংস্থাপন নাই। এইটো এটা ছিষ্টেম হৈ গৈছে। মানে আমি পঢ়াম আৰু আমাৰ ল'ৰা ছোৱালীয়ে MA পাছ কৰিব, BA পাছ কৰিব, চাৰ্টিফিকেট আনিব, ঘৰত থ'ব, তাৰপিছত সংস্থাপন নাই। এইটো এটা ছিষ্টেম হৈ গৈছে মানে। আৰু সেই তাৰ ভিতৰত ছোৱালী এজনী বিয়া দিলে, তাই কালিলৈ মাক হ'ল,
মাহ খোৱাৰ লগে লগে তেওঁ আৰম্ভ কৰি দিলে আৰু ল'ৰা ছোৱালী পঢ়োৱাৰ ব্যস্ত আৰু এতিয়া মাকলৈ ফোন কৰিব, মোৰ সময়েই নাই, ল'ৰাৰ লগত ছোৱালীৰ লগত ব্যস্ত। সেই কণমানিৰ পৰা উঠাই আকৌ তেওঁ গৈ মানে সেই ছোৱালীজনী গাভৰু ছোৱালীজনী বিয়া হ'ল, বিয়া হোৱাৰ পিছত সন্তান হ'ল, সেই সন্তান গৈ ডেকা হ'ল আৰু মানুহগৰাকী বুঢ়া হ'ল। এটা ৰোটেশ্যন টাইপত আমাৰ কাম হৈ আছে, কিন্তু আমাৰ ইয়াত একো হোৱা নাই। আমি মানুহ জীয়াই থাকোঁ আজি গড়ে এভাৰেজ 70 বছৰ, 35 বছৰ জীৱনৰ আধা বয়স ইয়াতে AGP দলে হাতীৰ ছবিত আমি ভোট দি আহিছোঁ। কি পালোঁ কওক, কি পালোঁ? এই যিটো লাওখোৱা ৰোড বুলি কোৱা হয়, যিটো আপোনাৰ ৰূপহী বাছ ষ্টেণ্ড নগাঁও টাউনৰ হবগাঁৱৰ পৰা এই ৰূপহীলৈকে কি অৱস্থা আছিলে এই ৰাস্তা, আপোনালোকে মনত কৰক কি অৱস্থা আছিলে এই ৰাস্তা। তৰুণ গগৈদেৱে যদি এই 2 লেন প্ৰজেক্টটো নকৰালে হ'লে তেতিয়াহ'লে আজি আপোনালোকৰ ইয়ালৈ অহাৰো সমস্যা হৈ গ'ল হ'লে। আপোনালোকে মনত কৰক আজিৰ পৰা 4 বছৰৰ আগত আপোনালোকৰ এই ৰাস্তাটোৰ কি গতি হৈছিল। আপোনালোকে মুভমেণ্ট কৰিবলৈ ইফালে ওলাবলৈ আপোনালোকৰ অশান্তি হৈ গৈছে। এই তৰুণ গগৈদেৱে সেই সময়ত সেই 2 লেন প্ৰজেক্টটো কৰাৰ কাৰণে আহি পেলাই আজি ধৰি লওক আজি গাঁওখনো দেখিবলৈ ভাল লগা হৈছে, পুৱা গধূলি ওলায়ো মনটো ভাল লগা হৈছে, আৰু গাঁওখনৰ এটা গাম্ভীৰ্যতাও বাঢ়িছে, বা এটা অঞ্চলটোৰ প্ৰতি বাহিৰৰ মানুহৰ এটা আপোনাৰ হেৰিও হৈছে, আৰু ইয়াৰ পৰা আপোনালোকৰ বিভিন্ন মানে ব্যৱসায় বা বিভিন্ন মনৰ আদান প্ৰদানো হোৱাত সহায় হৈছে। গতিকে কিন্তু বিধায়কজনে কি কৰি দিলে? তেওঁৰতো একো অৰিহণা নাই এই কথাটোৰ, ৰাস্তাটোত তেওঁৰ একো অৰিহণা নাই। আৰু বাকী আমাৰ সংস্থাপনৰ ক্ষেত্ৰত কি কৰিলে? আমাৰ নামঘৰৰ কাৰণে কি পালোঁ, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কি পালোঁ, আমি জ্যেষ্ঠসকলে কি পালোঁ? একো নাপালোঁ। গতিকে অকণমান ভাবিবৰ হ'ল সেই AGP BJP কংগ্ৰেছ এইবিলাক কৰি থাকোঁতে আমাৰ ব্ৰহ্মপুৰৰ মানুহৰ দিন গ'ল, বয়স গ'ল। ইয়াত BJP কেইটাইও একো নাপালে। 5 বছৰ BJP চৰকাৰ হ'ল, এতিয়া BJP আৰু 2 মাহ আছে। আপোনাৰ চৰকাৰ যাবলৈ ইয়াত BJP কৰা পৰিয়ালকেইটাই কি পালে? আজি 35 বছৰ ইয়াত AGP কৰিলে, AGP পৰিয়ালকেইটাই কি পালে? আনকি আমাৰ লগত কংগ্ৰেছ কৰাকেইটাই কি পালে? আমাৰ কংগ্ৰেছ কৰাকেইটাই পোৱা নাই, মইতো দিব পৰা নাই, ক'ৰ পৰা দিম? ইলেকশ্যনটো হ'লে ভোটটো হাতীত, গতিকে মই দিবলৈ বা আমি দিবলৈ আমিতো জিকিব লাগিব, আমি পাছ কৰিব লাগিব। গতিকে আমি আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে কথাবিলাক অকণমান আন্তৰিকতাৰে লওক। মই আপোনাক কৈছোঁ শুনক, ভোটটো কোনো সহজ কথা নহয়, ভোটটো কোনো ফূৰ্তি নহয়, উৎসৱ নহয়, ভোটটো কোনো ধৰ্ম নহয়। ভোট দিলে চাকৰি পায়, ভোট দিলে ৰাস্তা পায়, দলং পায়, হস্পিটাল পায়, ভোট দিলে নামঘৰ পায়, মন্দিৰ পায়, বিভিন্ন আঁচনি পায়, বিপদত সহায় হয় ভোট দিলে। ক'ত? জালুকবাৰীত কোনে কৰে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সহায় কৰে মানুহক, তাত ভোট দিলে চাকৰি পায়। ক'ত পায়? চামগুৰিত পায়, কোনে কৰে? ৰকিবুল হুছেইন ডাঙৰীয়াই কৰে। ক'ত পায়? কলিয়াবৰত পায়, কোনে কৰে? কেশৱ মহন্ত ডাঙৰীয়াই কৰে। মই 3জন মানুহৰ নাম ক'লোঁ, এনেকুৱা বহুত মানুহ আছে, মই 3জনৰ নাম কৈছোঁ। 3জন কোনটো ৰাজনৈতিক দলৰ চাওক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া BJP পদুম ফুল, ৰকিবুল হুছেইন ডাঙৰীয়া কংগ্ৰেছ হাতৰ ছবি, আৰু কেশৱ মহন্ত ডাঙৰীয়া হাতীৰ ছবি AGP। মই আপোনাক এই কথাটো ক'বলৈ গৈছোঁ, চিম্বলটো ডাঙৰ কথা নহয়, দলটো ডাঙৰ কথা নহয়, মানুহটো আপোনালোকৰ দুখত দুখী হোৱা মনৰ মানুহ হ'ব লাগিব। মানুহজনৰ মনত চেষ্টা থাকিব লাগিব যে মোৰ অঞ্চলত ইমান নিবনুৱা আছে, মোৰ অঞ্চলত ইমানখিনি ৰাস্তা বনাবলৈ আছে, মোৰ অঞ্চলত দলং বনাবলৈ আছে, মোৰ অঞ্চলত নামঘৰ বনাবলৈ আছে, মোৰ অঞ্চলত এখন ভাল হস্পিটাল লাগে, মোৰ অঞ্চলত এখন কলেজ লাগে, ইউনিভাৰ্চিটি লাগে। এনেকুৱা ধৰণৰ মানসিকতা হোৱা লিডাৰ হ'ব লাগিব। আমাৰ লিডাৰজনে এই কথাবিলাক নাভাবে, আমাৰ লিডাৰজনে এইবিলাক কথা নাভাবে। ভাবিবও বা কিয়? আমি জানো বিচাৰিছোঁ? নাই, বিচৰা নহয়। আমাৰ ল'ৰাৰ চাকৰি নহ'লেও নাই, আমাৰ ছোৱালীৰ চাকৰি নহ'লেও নাই, আমাৰ ৰাস্তা নহ'লেও নাই, নামঘৰ নহ'লেও নাই। 5 বছৰৰ মূৰত কোনোবা এটা তিনিআলি চাৰিআলিত ওলাবহি, আৰু আমি লৈতো চব ধূপ লৈ গৈ আৰু সাক্ষাৎ দামোদৰ বুলি আমি সেইটোৱে কৰি আছোঁ। তাৰ বাহিৰেতো একো নাই। ভুল আমাৰ হৈছে, ভুলটো আমাৰ হৈছে, আমি এই ভুলটো শুধৰাব লাগিব। মই আপোনাক হাতযোৰ কৰি কৈছোঁ, মোৰ কাৰণে নহয়, আপোনালোকৰ ল'ৰাটো ছোৱালীজনীৰ কাৰণে, আপোনাৰ বোৱাৰীজনীৰ কাৰণে, আপোনাৰ নাতিটোৰ কাৰণে, নাতি ছোৱালীজনীৰ কাৰণে, ভৱিষ্যতৰ কাৰণে, আপোনালোকৰ নামঘৰটোৰ কাৰণে, মন্দিৰটোৰ কাৰণে, আপোনালোকৰ জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্যৰ কাৰণে আপোনালোকে
মহন্ত ডাঙৰীয়াক বিদায় দি এবাৰ আপোনালোকে ইয়াত এটা পৰিৱৰ্তন আনিব লাগিব। মই আপোনালোকৰ মাজত বিভিন্ন সময়ত আপোনালোকে লক্ষ্য কৰিছে, আপোনালোকৰ নামঘৰত মাতিছে মই আহিছোঁ, আপোনালোকৰ ইয়াত ৰাইজে যদি ৰাস পাতিছে মাতিছে আহিছোঁ, আপোনালোকৰ ইয়াত যদি ভাওনা পাতিছে আহিছোঁ, ল'ৰাহঁতে ক্ৰিকেট খেল পাতিছে আহিছোঁ, আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিছে আহিছোঁ। কাৰোবাৰ ঘৰত মানুহৰ মৃত্যু হৈছে, মই যদি খবৰ পাইছোঁ মই মাত লগাইছোঁ, খবৰ নাপালেতো নাই, পোৱা নাই। আপোনালোকৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, মই মাতি নি সন্মান জনাইছোঁ। দুখীয়া পৰিয়ালৰ যদি মোৰ ওচৰলৈ কোনোবা গৈছে মই একেবাৰে ন্যূনতম কিবা এটা দি হ'লেও সহায় কৰিছোঁ। লকডাউনত আপোনালোকৰ মাজত আহি পেলাই আমাৰ মানুহে দুখীয়া পৰিয়াল চাই পেলাই কাৰোবাক কিবা এটা চাউল দালি আলু পিঁয়াজ মিঠাতেল নিমখ এটা টোপোলা হিচাপে আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিছে। বহৰমপুৰ সমষ্টিত 25,000 পৰিয়ালক মই টোপোলা দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াত টিভিত আহিছে, নিউজ পেপাৰত আহিছে, মই এনেই কৈ থকা নাই। আৰু মিছা কথা হ'লে টিভি আৰু নিউজ পেপাৰত কেতিয়াও নাহে, মই দিছোঁ সেইখিনি। কিন্তু আমাৰ বিধায়কজনে ক'ত দিলে? আমি এটা আলু দিয়া কথাহে শুনিলোঁ টিভিত, আমিতো টিভিত সেইটোহে শুনিলোঁ। গতিকে এই কথাবিলাক আমাৰ চাবৰ হ'ল। আপোনালোক ওলাই আহিছে, আপোনালোকে কংগ্ৰেছক সমৰ্থন কৰে, আপোনালোকে ইৰা বাইদেউক সমৰ্থন কৰে, বাইদেউৰ কথা মতে আপোনালোক ওলাই আহিছে, মোক আপোনালোকে সমৰ্থন কৰে, ধন্যবাদ। কিন্তু এই কথাখিনি মই কৈছোঁ যে আপোনালোকে বাকী আমাৰ নামঘৰৰ বাকী পৰিয়ালৰ লোকসকলক, আপোনালোকৰ আত্মসহায়ক গোটত থকা বাকী ভদ্ৰ মহিলাসকলক, আপোনালোকৰ ল'ৰাহঁতক, আপোনালোকৰ নাতিহঁতক, আপোনালোকৰ বোৱাৰীহঁতক ক'বলৈ আৰম্ভ কৰক। বহৰমপুৰত থকা আপোনালোকৰ যিবিলাক আত্মীয় কুটুম আছে তেওঁলোকক ক'বলৈ আৰম্ভ কৰক। নহয় যে চোৱা চব জেগাতে দেখোন ইলেকশ্যনৰ যোগেদি মানুহ উপকৃত হয়, লাভ হয় মানুহৰ। সুৰেশ বৰাই কৈছে দেখোন জালুকবাৰী, চামগুৰি, কলিয়াবৰত ভোট দি পেলাই মানুহৰ চাকৰি হৈছে, ৰাস্তা হৈছে, দলং হৈছে, আমিও কৰোঁ। গতিকে আপোনালোকে অকণমান মোক সহায় কৰিবলৈ অনুৰোধ কৰিছোঁ। মই আপোনালোকৰ লগত আছোঁ। আজি সন্ধ্যা সময়ত লক্ষীস্বৰূপা আইমাতৃসকলে ইয়াত আহি যি মোক সহযোগিতা কৰিছে, মই সন্ধ্যা সময়ত আপোনালোকক মই কথা দিছোঁ, যদি আপোনালোকে সহায় কৰি মোক ভোটত জিকাই MLA কৰে, মই ইয়াতে আজি উপস্থিত হোৱা, ইয়াত মই স্বাক্ষৰ ৰাখিছোঁ, আপোনাৰ চহী লৈছোঁ, মোবাইল নম্বৰ লৈছোঁ, ইয়াতে উপস্থিত হোৱা প্ৰতিগৰাকী মহিলাৰ, প্ৰতিজন মানুহৰ পৰিয়ালত মই আঁচনি দিয়াৰ ব্যৱস্থা কৰিম বুলি কথা দি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।